দতুৰী বুলি ক'লে আমি গৰ্ব অনুভৱ কৰোঁ। দতুৰীৰ বাসিন্দা, দতুৰীৰ যুৱক মই। আৰু দতুৰীৰ পৰা মই বিজনী জিলা সমিতি আমচুৰ পৰা সভাপতিৰ দৰে নেতৃত্ব দি আছোঁ। বিজনী দতুৰী ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰীৰ সভাপতি। আজি দতুৰীত কিছুদিন ধৰি আমি দেখিবলৈ পাইছোঁ যে ড্ৰাগছৰ লগত কিছুসংখ্যক যুৱক জড়িত হৈ আছে। আৰু সেই যুৱকসকলক আমি সময়ে সময়ে হয়তো আমচুৰ ফালৰ পৰা হওক, ক্লাবৰ ফালৰ পৰা হওক, আমি বিভিন্ন ধৰণৰ বুজনি দিছোঁ বা কেতিয়াবা আমি পুলিচকো কৰায়ত্ব কৰিছোঁ। তাৰপিছতো চাইছোঁ আমি এই সমাজৰ পৰা আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই। তো আজি দতুৰী ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰীৰ কৰ্মকৰ্তা, পশ্চিম জিলা আঞ্চলিক সমিতি আমচুৰ কৰ্মকৰ্তাসকলৰ তৎপৰতাত চাইদুল নামৰ এজন ড্ৰাগছ পেডেলাৰক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। তেখেতৰ লগত ভোজন পৰিমাণৰ ড্ৰাগছ পোৱা গৈছে। আৰু এখেতক আমি বাৰ বাৰ আমি দতুৰীৰ পৰা বা ক্লাবৰ পৰা, আমচুৰ ফালৰ পৰা আমি ৱাৰ্ণিং দিছিলোঁ, কৈছিলোঁ এইবিলাক কামৰ পৰা দূৰত থাকিব লাগে, কিন্তু তেখেতে দূৰত থকা নাই। গতিকে আমি উপায়হীন হৈ বাধ্য হৈ এখেতক আমি হাতলতে ধৰিবলৈ বাধ্য হৈছোঁ বা ধৰিবলৈ সক্ষম হৈছোঁ আৰু পুলিচক কৰায়ত্ব কৰিছোঁ। আৰু এই চেগতে মই এটা কথা ক'ম, ড্ৰাগছ আজি চব সমাজৰ কাৰণে, যুৱকৰ কাৰণে এটা এনেকুৱা বস্তু যে কেঞ্চাৰতকৈ অধিক ভয়াৱহ। কেঞ্চাৰ বেমাৰো আমি ৰোধ কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ, কিন্তু ড্ৰাগছৰ লগত জড়িত থকা ব্যক্তিসকলক আমি ভাল কৰাৰ কোনো ধৰণৰ ৰাস্তাই নেদেখোঁ। প্ৰশাসন তথা আইনক এটা অনুৰোধ জনাম যে আমি ধৰি ঠিকেই দিওঁ, কিন্তু এসপ্তাহ, 10 দিন, 15 দিনৰ ভিতৰত সেইসকল ব্যক্তি ওলাবলৈ সক্ষম হয়। কিন্তু কেনেকৈ এখেতক দীৰ্ঘদিন আমি জেলত ৰাখিব পাৰোঁ বা আইনৰ জৰিয়তে কেনেকৈ আমি ন্যায়ালয়ত জৰিয়তে কেনেকৈ আমি জেলত ৰাখিব পাৰোঁ, সেই এটা ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে হয়তো আমি আজিৰ এই ক্লাবৰ ফালৰ পৰা, আমচুৰ ফালৰ পৰা আমাৰ অধিবক্তাসকলক অনুৰোধ জনাইছোঁ, এইসকল ব্যক্তিৰ কাৰণে অধিবক্তাৰ আপোনালোকৰ যিটো পেছাৰ কাম কৰে, কিন্তু এইসকল ব্যক্তিৰ কাৰণে এনেকুৱা কামত জড়িত নোহোৱাই ভাল। হয়তো পইচাৰ কাৰণে বহুত কাম কৰা যায়, আপুনি পইচাৰ কাৰণে অধিবক্তাৰ কাম কৰি আছে, কিন্তু এই যে ড্ৰাগছৰ কাৰণে যিসকল ব্যক্তি কাম কৰি আছে বা ড্ৰাগছৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, সেইসকল ব্যক্তি খালি সমাজ ধ্বংস কৰা নাই, আমাৰ যুৱকসকলক ধ্বংস কৰিছে, ভৱিষ্যত নষ্ট কৰি আছে। যাতে আমাৰ ভৱিষ্যত নষ্ট নহয়, সেইকাৰণে সকলোৱে এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সমাজৰ লগতে আমাৰ প্ৰফেশ্যনেলি যিসকল ব্যক্তি আছে, সেইসকল ব্যক্তিও গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গতিকে মই এটা কথা অনুৰোধ কৰিম, আমাৰ যুৱকসকলক এইসকল বস্তুৰ পৰা বিৰত থাকক। এইসকল বস্তুৰ লগত যিসকল জড়িত আছে সেইসকল সতৰ্ক হওক, আৰু যদি সতৰ্ক নহয় আমি অচিৰেই যিসকল আছে সেইসকলকো কৰায়ত্ব কৰি পুলিচক দিবলৈ আমি বাধ্য থাকিম। আৰু এটা কথা মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ দতুৰী ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত অহা 26 আৰু 27 দুদিনীয়া কাৰ্যসূচীৰে আমি দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন কৰিছোঁ। আৰু সেই অধিৱেশনৰ কালিৰ প্ৰথম দিনা কাৰ্যসূচী মতে তৃতীয় কাৰ্যসূচী আছে আমাৰ ড্ৰাগছ বিৰোধী ৰেলী। ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ ইয়াৰ দতুৰী চক বজাৰৰ পৰা আমি আৰম্ভ কৰি সকলোকে ইয়াত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ, সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই ড্ৰাগছ বিৰোধী ৰেলীত আমাৰ SDPO ছাৰ নিজে উপস্থিত থাকিব আৰু প্ৰশাসনৰ ব্যক্তিসকল উপস্থিত থাকিব। সকলোকে অহাকালিৰ যি ড্ৰাগছ বিৰোধী ৰেলী আছে আমাৰ 10 বজাৰ পৰা, সেই ড্ৰাগছ বিৰোধী ৰেলীত উপস্থিত থাকিবলৈ ক্লাবৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।